এই মাহতে অন্ত পৰিব আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকাল। 31 ডিচেম্বৰত অৱসৰ ল'ব ভাস্কৰজ্যোতি মহন্তই। কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান, তাক লৈ এতিয়া চলিছে চিন্তা চৰ্চা। চৰ্চাৰ শীৰ্ষত আছে আইন শৃংখলাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ নাম। 1991 চনৰ IPS বিষয়া জিপি সিং। দ্বিতীয়তে চৰ্চাত আছে একে বৰ্ষতে IPS বিষয়া কমিউনিকেশ্যন শাখাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান SN সিঙৰ নাম। তৃতীয়তে নাম ওলাইছে 1992 বৰ্ষৰ বিষয়া হৰমিত সিঙৰ নাম। মহানগৰ আৰক্ষীৰ আয়ুক্ত আছিল হৰমিত সিং। বৰ্তমান হৰমিত সিং বদলি হৈছে অসম আৰক্ষীৰ প্ৰশাসন শাখাৰ বিশেষ সঞ্চালক হিচাপে। তালিকাৰ চতুৰ্থ স্থানত আছে কেন্দ্ৰীয় ডেপুটেশ্যন থকা 1993 বৰ্ষৰ বিষয়া ৰামপ্ৰসাদ মীনাৰ নাম। পঞ্চম স্থানত আছে NEPAৰ সঞ্চালক 1994 চনৰ দীপক কুমাৰৰ নাম। এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ ওপৰত। কাক দায়িত্ব দিব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে। এই মাহতে অন্ত পৰিব আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকাল। 31 ডিচেম্বৰত অৱসৰ ল'ব ভাস্কৰজ্যোতি মহন্তই। কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান, তাক লৈ এতিয়া চলিছে চিন্তা চৰ্চা। চৰ্চাৰ শীৰ্ষত আছে আইন শৃংখলাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ নাম। 1991 চনৰ IPS বিষয়া জিপি সিং। দ্বিতীয়তে চৰ্চাত আছে একে বৰ্ষতে IPS বিষয়া কমিউনিকেশ্যন শাখাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান SN সিঙৰ নাম। তৃতীয়তে নাম ওলাইছে 1992 বৰ্ষৰ বিষয়া হৰমিত সিঙৰ নাম। মহানগৰ আৰক্ষীৰ আয়ুক্ত আছিল হৰমিত সিং। বৰ্তমান হৰমিত সিং বদলি হৈছে অসম আৰক্ষীৰ প্ৰশাসন শাখাৰ বিশেষ সঞ্চালক হিচাপে। তালিকাৰ চতুৰ্থ স্থানত আছে কেন্দ্ৰীয় ডেপুটেশ্যন থকা 1993 বৰ্ষৰ বিষয়া ৰামপ্ৰসাদ মীনাৰ নাম। পঞ্চম স্থানত আছে NEPAৰ সঞ্চালক 1994 চনৰ দীপক কুমাৰৰ নাম। এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ ওপৰত। কাক দায়িত্ব দিব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে।